মৰিয়নিৰ পৰা আহি আছিল মৰিয়নিৰ পৰাই আহি আছোঁ। ক'ত গৈ আছিল খেলখন চাবলৈ কেনেকৈ ঘটনাটো এই তাত টাৰ্ণিঙত আহিছিলোঁ, পিছ চক্কাখন বাম্পাৰিং মানে এইডাল থাকে ন, তাত লাগি পিনে বাম্পাৰিং খালে দুবাৰ এনেকৈ হ'লে তাৰপিছত গাড়ী কোনোবা আঘাত পাইছে নেকি বেলেগটো বেছিকৈ কাৰো একো হোৱা নাই নাই। এতিয়া ফেলকন গৈ থকা অৱস্থাত মৰিয়নিৰ পৰা আহি কি গাড়ী আছিল গাড়ীটো